দেহান্তে কিয় কৈছোঁ মই তাক মানে আন্দোলন লাগে আন্দোলন যদি কৰিব নোৱাৰে সেই অট'মেটিক মিৰ্গী বেমাৰ নিচিনা মৰি যাব। শ্ৰীৰামপুৰ গেটত বহি আছে হাগ্ৰামা মহিলাৰী আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। মহিলাৰী আৰু আপোনাৰ হেৰিয়ে কি কয় জয়ন্ত মল্ল বৰুৱাই এটা মুৰ্গী কণীত এটা মুৰ্গী কণীত তেওঁলোকে 3 টকাকৈ গুণ্ডা টেক্স লৈ আছে। প্ৰত্যেক কিলো ব্ৰইলাৰ ওপৰত তেওঁলোকে টেক্স লয়, প্ৰত্যেক কেজি আপোনাৰ মাছৰ ওপৰত তেওঁলোকে টেক্স লয় আৰু অসমৰ পৰা ওলাই যোৱা বস্তুবিলাকৰ ওপৰতো তেনেকুৱা গুণ্ডা টেক্স লয়। সিফালৰ পৰা শ্ৰীৰামপুৰ গেটৰ পৰা গাহৰি আহিলে এইটো টেক্স লয়। কোনে বহি আছে আপোনালোকে নিজে চাই লওক এবাৰ। ওলাই যোৱা যিবিলাক বস্তু যেনেকৈ চুপাৰী 1 কেজি চুপাৰী তেতিয়া 60 টকাকৈ গুণ্ডা টেক্স লয়। 1 ট্ৰাকত 24 লাখ টকাৰ গুণ্ডা টেক্স লয়। গৰুৰ চিণ্ডিকেট প্ৰত্যেকটোৰে চিণ্ডিকেট আছে আৰু এই চিণ্ডিকেটৰ কাৰণে আজি আমি দেখিবলৈ পাইছোঁ যে চুপাৰী অখিল গগৈৰ কাম নচলে ইয়াত। অখিল গগৈ মই বাৰে বাৰে কৈছোঁ অখিল গগৈয়ে এজন আন্দোলন কৰা মানুহ। সি যদি আন্দোলন কৰিবলৈ সুবিধা নাপায় বা আন্দোলন কৰিব কাৰণে যদি আন্দোলন কৰিব নোৱাৰে তেতিয়াহ'লে মিৰ্গী বেমাৰ হৈ পেলাই মৰি গৈ আছে। মোৰ বৰে বেপাৰী এজন বেপাৰী আফচু সংগঠনক লৈ পেলাই সি বেপাৰ কৰি আছে। আজি মংগলীয় কেণ্ডিডেট অখিল গগৈৰতো 12 মাস আন্দোলন লাগে সি দেহান্তে কিয় কৈছোঁ মই তাক মানে আন্দোলন লাগে আন্দোলন যদি কৰিব নোৱাৰে সেই অট'মেটিক মিৰ্গী বেমাৰ নিচিনা মৰি যাব। একদম খোলা খুলি কথা জয়ন্ত মল্ল বৰুৱাৰ পৰা অসম বচাওক। জয়ন্ত মল্ল বৰুৱা আৰু হাগ্ৰামাৰ পৰা যদি অসম বচাব নোৱাৰে, য'ত একদম আমাৰ অসমৰ গুৱাহাটীত এটা কণী বিক্ৰী কৰিবলৈ দিছে নেশ্যনেল এগ প্ৰডিউচাৰ যি ইউনিয়ন আছে তেওঁলোকে দিছে 5 টকা 75 পইচাত বিক্ৰী কৰিবলৈ। আমি কেইটকাত খাই আছোঁ 8.5 টকাৰ পৰা 10 টকা। তো এই যে প্ৰত্যেকটো কণীত 3 টকাকৈ জয়ন্ত মল্লই যে টেক্স লৈ আছে গুণ্ডা টেক্স, এইটো যদি বন্ধ কৰিব নোৱাৰোঁ অসমীয়া মানুহে কেতিয়াও কম দামত বস্তু কিনিবলৈ নাপায়। কেনেকৈ শ্ৰীৰামপুৰ গেটত চিণ্ডিকেট চলিছে দেখুৱাই দিলে অখিল গগৈ। ব্ৰইলাৰ মুৰ্গী, মাছ, চাউল যিমান বস্তু আহে অসমলৈ, ফল মূল যিমান বস্তু, পাণ যিমান বস্তু আহে, দাইল যিমান বস্তু আহে, চব বস্তুৰ ওপৰতে জয়ন্ত মল্ল বৰুৱা আৰু হাগ্ৰামাই শ্ৰীৰামপুৰ আৰু বক্সিহাট গেটতে এনেকৈ বহি লৈছে, এনেকৈ পইচা তুলিছে আৰু এই পইচাটো দিছপুৰলৈকে আহিছে। গতিকে এইটো যদি বন্ধ কৰাব নোৱাৰোঁ অসমীয়া জাতি নাবাচে। সেইকাৰণে মূল্যবৃদ্ধি যদি ৰোধ কৰিব লাগে জয়ন্ত মল্ল বৰুৱাক গলাত ধৰি অসমীয়াই চিণ্ডিকেটৰ পৰা গুণ্ডা টেক্স লোৱাৰ পৰা ঠেলি পঠিয়াব লাগিব। আনদিনাৰ দৰে আজি সদনত হুলস্থুল কৰা নাই অখিল গগৈ। সদনত 1 ঘণ্টা ধৰি মৌন হৈ থাকিল অখিল। কিয় মৌন হৈ থাকিল তাৰো কাৰণ জনালে সাংবাদিকক। মানে মোক চবে গালি পাই থাকে বোলে এছেম্বলিত আনৰ কুৱেশ্যনৰ মাজত সোমাই অখিল গগৈয়ে গোটেই এছেম্বলি ছেশ্যনটো বেয়া কৰি পেলাই। মই এটা শব্দ মতা নাই, কাৰণ কেলে লিডাৰ অফ দ্য অপজিশ্যন তেখেতে কৈছে যে অখিল গগৈ সদায় হুলস্থুল কৰে। ডেপুটি লিডাৰ অফ দ্য অপজিশ্যন তেওঁ কৈছে বোলে অখিল গগৈ ইমান হুলস্থুল কৰে। কংগ্ৰেছৰ এই চোটা মোটা একদম সৰু সৰু আমাৰ যিবিলাক বিধায়ক বয়সত কম তেওঁলোকেও কৈছে বোলে অখিল গগৈৰ কাৰণে আমি একো কৰিবলৈ নাপাওঁ। আজি সেইকাৰণে যত দুখ নন্দ ঘোষ অখিল গগৈ, সেইকাৰণে মই আজি একো মাত মতা নাছিলোঁ। 1 ঘণ্টা সময় যেতিয়া ঠাণ্ডাকৈ আছোঁ, তাৰপিছত আপোনালোকে আজি প্ৰস্তুতৰ সিদ্ধান্ত চাই লওক। প্ৰস্তুতৰ সিদ্ধান্ত কি হৈছে? অনুজ পেগুৱে কৈ আছে এই অসমৰ স্কুলবিলাকত ল'ৰা ছোৱালীয়ে নাই, অকল 26,000খন গাঁও আছে কিন্তু হেৰি আছে স্কুল আছে তাতকৈ বেছি। মই তেওঁক সুধিলোহেঁতেন এই যে চৰকাৰী স্কুলত ছাত্ৰ ছাত্ৰী নাইকিয়া হোৱা অৱস্থা এইটো কাৰ কাৰণে হ'ল? কাৰ নীতিৰ কাৰণে চৰকাৰী স্কুলৰ পৰিৱৰ্তে বেচৰকাৰী স্কুল প্ৰাইভেট স্কুলত গ'ল? মই এইটো ধৰি লৈ আজি ডাক্তৰ অনুজ পেগুক কিছুমান নীতিগত সিদ্ধান্ত ল'বলৈ বাধ্য কৰিব পাৰিলোহেঁতেন। মোৰ মনটো লিকলিকা আছিলে কিন্তু মই মতা নাই, কাৰণ চবেই কৈ থাকে বোলে অখিল গগৈ মাতি দিয়ে, আমি বোলে ক'বলৈকে নাপাওঁ। অখিল গগৈ বোলে বিজেপিৰ লগত বুজাবুজি কৰি বোলে পিছৰ প্ৰশ্নটো আহিবলৈ নিদিয়ে। আজি এৰি দিলোঁ বাপ্পেকে, কোৱা তোমালোকে একোৱেই নাই বিধানসভাত নামাতে।